হেল্ল' বন্ধুসকল, আমি আজি কথা পাতিম অলপ ফেচবুক হওক ইনষ্টাগ্ৰাম হওক তাৰ পেজৰ ওপৰত। যিখিনি পেজে যি টি বস্তু কৰে ভাইৰেল, যাৰ পৰা কাৰোবাৰ মনো বেয়া লাগিব পাৰে, কোনোবাই টেনশ্যনতো পৰি যাব পাৰে। আহক তেতিয়াহ'লে বন্ধুসকল আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, এতিয়া আমি চাওঁ কোনখন ফটো এই পৰহি দিনা ভাইৰেল হৈছিল। সেইখন ফটো এবাৰ চাই লওক আপোনালোকে। ফটোখন দেখিলে এই ফটোখনত বেহৰবাৰী আউটপোষ্টৰ মুকুতা ডেকাৰ এক্সিডেণ্ট হৈ মূৰ চুৰ ফাটি পৰি থকা এখন ফটো। এই ফটোখন এখন ভুৱা ফটো হয়। এইখন ফটো ইডিট কৰা হয় আৰু এই ফটোখনৰ ওপৰত মুকুতা ডেকাই নিজেই কি ক'লে এবাৰ শুনি লওক। অকণমান সময় আগতে মোৰ এখন বিকৃত ৰূপত এক্সিডেণ্ট হোৱা বুলি ফটো এখন ওলাইছিলে। কিন্তু মই কৈছোঁ বৰ্তমান মই সমস্ত সুস্থ আৰু যিটো ফটো ওলাইছিলে সেইটো কোনোবাই এডিটিং কৰি দিছিলে। গতিকে আপোনালোকে নিশ্চিত থাকক মই সুস্থ আছোঁ আৰু মোৰ কাৰণে একো টেনশ্যন ল'ব নালাগে। ধন্যবাদ। তো শুনিলে বন্ধুসকল, তেওঁ নিজেই কৈছে যে তেওঁ একদম সুস্থ হৈ আছে। সেইখন ফটো এখন ফেককৈ এডিট কৰি বনাইছিলে। সেইখন ফটো তেওঁ আকৌ এবাৰ সাক্ষাৎকাৰ লৈছিলে প্ৰাগ নিউজৰ ফালৰ পৰা। সেই তেওঁ তাত কি ক'লে শুনো আহক। আৰু মোহন দীপজ্যোতি কেওট, যাক আমি চবে মোহন বুলি চিনি পাওঁ বেহৰবাৰী আউটপোষ্টৰ, তেওঁ কি ক'লে ইয়াৰ ওপৰত এবাৰ শুনো আহক। তেখেতাই ফোনটো এনেকুৱাকৈ কৰিছে যে খুব এক্সাইটেড, মানুহটো ভয় খাই আছে। মোৰ ফোন তোমাৰ এটা বৰ বেয়াকৈ বিকৃত ফটো এটা লিক হ'ল নহয়, তুমি ফটোখন চাই লোৱাছোৱা। আৰু তেনেকুৱাকৈ মোৰ তাৰ আগমুহূৰ্তত ইতিমধ্যে আমাৰ বেহৰবাৰী যিটো গ্ৰুপ আছে তাতে খোৱাটো এটা লাগি আছিলে। তেওঁ মই ফটোখন চাওঁতে অকণমান চাব এবালো, তাৰপিছত সকলোৱে ফটোখন ডিলিট কৰি দিলে। কিন্তু আচলতে এনেকুৱা এখন ফটো যে য'ত নেকি মোৰ এক্সিডেণ্ট হৈ মই মাজ ৰাস্তাত পৰি আছোঁ আৰু মোৰ মূৰৰ পৰা ঘিউছোঁ তেনেকুৱাকৈ ওলাই আছে। গতিকে সি এটা এডিটৰ, জধামূৰ্খ এটা এডিটৰ, আৰু তাৰ এডিটিঙে তাৰমানে কি প্ৰভাৱ পেলাইছে আমাৰ ওপৰত সি বুজি পোৱা নাই। এডিট কৰাটো কৈছোঁ দেই, তুমি কি ভাবি এডিট কৰিছিলা? আৰু যোনখিনি পেজখিনিয়ে ভাইৰেল কৰিলে তোমালোকেও কথাটো সঁচা হয় নে নহয় বিচাৰ নকৰাকৈ ভাইৰেল কৰা কেলেই ন? এতিয়া যদি তেওঁৰ চাৰাউণ্ডিং যোনখিনি মানুহ, তাৰ লগৰ মানুহ, তেওঁ এতিয়া বেহৰবাৰী আউটপোষ্টৰ গোটেই গ্ৰুপটো, তেওঁলোকে চবে বহুত ভয় খাইছিলে ন। তেওঁ যদি কাৰোবাৰ যদি টেনশ্যন হয় কিবা যদি বেমাৰ চেমাৰ, হাৰ্টৰ যদি কিবা বেমাৰ চেমাৰ আছিলে, কোনোবা যদি মৰি গ'ল, তেতিয়া কি তোমালোকে ৰিস্ক ল'লাহেঁতেন নে কি? তোমালোকেতো ৰিস্ক নলোৱা ন। এনেকৈ ফেককৈ এখন ফটো ইডিট কৰি পেলাই ভাইৰেল কিয় কৰা তোমালোকে? মগজত সিমানটো নেখেলাই নে কি? কাৰোবাৰ যদি কিবা এটা এই ফটোখন ভাইৰেল, কোনোবাই যদি কিবা সঁচাকৈ টেনশ্যন আহি যদি কিবা এটা হৈ যায় কি হ'ব তেতিয়া? আৰু এই মেট্ৰিকৰ ৰিজাল্ট দিয়া দিনা প্ৰিন্স হাজৰিকা মৃণাল হাজৰিকা, প্ৰিন্স হাজৰিকা টিকটকাৰ, তাৰো ফটোখন যিটো ভাইৰেল কৰিলা, মিমিজ বনাই যিটো ভাইৰেল কৰিলা, তাৰো এতিয়া কিবা এটা হৈ গ'লে নহয়। সি এতিয়া হস্পিটেলতহে আছে শুনিছোঁ আৰু, তেনেকৈ শুনিছোঁ আৰু। কিন্তু দেই প্ৰিন্স হাজৰিকা নে কোন, তোমাক কৈছোঁ, তোমাক লৈ এটা ভিডিঅ' আহিছিলে, শুনি লোৱা। প্ৰিন্স ভাই, তুমি মেট্ৰিকত ফেইল কৰিছা, তুমি টেনশ্যন নল'বা, তুমি আকৌ পাছ কৰিবা, তুমি আকৌ পৰীক্ষা ভালকৈ দিয়া, তুমি আকৌ পাছ কৰিবা। তোমাক যিমানে ট্ৰল দিছে তুমি সেই ট্ৰলটোক তুমি গুৰুত্ব নিদিবা, তুমি ভালকৈ পাছ কৰিবা, আকৌ দিবা, এবাৰ কি 100 বাৰ দিবা। কেনেকৈ কৈছে, তুমি এবাৰ ফেইল কৰিছা 100 বাৰ দিয়া, এবাৰতো পাছ কৰিবা ন? পাছ কৰিবা বে, তুমি পৰীক্ষাটো আকৌ এবাৰ দি চোৱা, বেছি টেনশ্যন নল'বা। কিন্তু টেনশ্যন লৈ একো লাভ নাই, ট্ৰল দিয়াখিনিয়ে ট্ৰল দিবই। আৰু ফেইল বহুতহে কৰিছে, কিমানে ফেইল কৰিছে, অসমততো বহুত ল'ৰা ছোৱালীয়ে ফেইল কৰিছে, কিন্তু তুমি ইমান ট্ৰল খালা কেলে? বিকজ ইউ ইউজ টিকটক। তুমি টিকটক ইউজ কৰা যে, সেইকাৰণে তুমি ইমান ট্ৰল খালা। আৰু তোমাৰো লেভেলটো অলপ কমাবা। তোমাৰ এটা ভইচ লিক হৈছিলে, ভইচ এটা। আহক তেতিয়াহ'লে বন্ধুসকল, এই প্ৰিন্স হাজৰিকা নে কোন, তাৰ ভইচটো এবাৰ শুনি লওঁ, তাৰপৰা নিজে ক'ব এই ট্ৰল খাবলগীয়া হয় নে ট্ৰল খাবলগীয়া নহয়। তহঁতৰ চা গোটেই কেইজনী চা, তহঁতৰ বহুত বেছি হৈ গ'ল আকৌ দেই। বোকাহাতৰ ছোৱালী হয়, বোকাহাতত ভালকৈ থাকিবি। তহঁতৰ বালৰো কেয়াৰ নকৰোঁ, তহঁতৰ নিচিনা ছোৱালী মুখত মুতি দিম, বুজিলি নে?
আগে ক'লে হিজিৰামি তোৰ বাপেৰে হিজিৰামি কয় মাক চুদি কৈছো তই কিবা কৰিবি নেকি তোৰ বাপেৰে চাগে পেটিকোট পিন্ধি আছে মাৰ লগত শুই আছে তাৰ মুখৰ কি শব্দ শুনিলেই নহয় আপোনালোকে তোমাক এতিয়া ট্ৰল দিবই লাগে মই কৈছোঁ তুমি ট্ৰল দিবই লাগে কিন্তু যিমানেই যি নহওক মানৱতাৰ খাতিৰত তোমাক ট্ৰলটো দিয়া বন্ধ কৰিব লাগে আৰু এতিয়া মানে ট্ৰল তোমাক কিমান ট্ৰল খাবা খাই খাই চাগে বহুত টেনশ্যন হৈ গৈছে কিবা কিবি হৈ গৈছে শুনিছোঁ তুমি হস্পিটেলত আছা বুলিহে শুনিছোঁ কিন্তু তুমি পৰীক্ষাটো এবাৰ দিবা যেইবাৰ পাৰা সেইবাৰ দিবা পাছ নকৰালৈকে দি থাকিবা একো টেনশ্যন ল'বলগীয়া কথা নহয় খালি এনেকুৱা ফকতি আমি এনেকৈ বেয়া কথা কোৱা বন্ধ কৰিবা তুমি কি কৈছা এজনী ছোৱালীক ইমান বেয়াকৈ কৈছা ন আৰু কি কৈছা তোমাৰ ইমান দম নে বাপেৰক গৈ পেটিকোট পিন্ধাম তেনেকৈ কৈ দিছা সেইবোৰ বন্ধ কৰিবা অলপ দেই বন্ধুসকল যদি আজি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু প্লিজ যদি নতুন হয় তেতিয়াহ'লে ভিডিঅ'টোত চাই ভিডিঅ'টোৰ তলত এটা ছাবস্ক্ৰাইব বুলি বটন আছে সেইটো টিপেককৈ টিপ মাৰি দিব আৰু তাৰ কিনাৰত এটা বেল এটা ওলাব মানে ঘণ্টা এটা সেই ঘণ্টাটো টিপি কোলা কৰি দিব কোলা থেংক ইউ ইমান ধুনীয়া তোমাৰ হাঁহিতে চব পগলা পিঞ্জাদা তুমি ইমান ধুনীয়া তোমাৰ মেট্ৰিকৰ ৰিজাল্ট শুনি সকলো জানা পগলা টিকটক কৰি মেট্ৰিককে ফেইল কৰিলা